सब क्वार्टारহে পায় ইটো क्वार्टार নহয় কিন্তু দেই এটো ভাতৰ क्वार्टार কথা কৈ আছো সব মানে বেলেগ বেলেগ ৰেট আমাৰ हेलो फ्रेंड्स गुड मॉर्निंग सो नतुन এটা ভিডিওলৈ আকৌ স্বাগতম জনাইছো আজি আমি ইয়াৰ পৰা ওলাম এতিয়া আইধাৰ আছিলো যোৱাকালি ৰাতি এটো ৰুম আছিলে যোৱাকালি ইয়াৰে আছিলো আমি এতিয়া ইয়াৰ পৰা ওলাম আমি লাহেকে গুটেখিনি ৰেডি হৈ গ'ল সো এতিয়া গৈ আছো দিল্লী আমি ইয়াৰ পৰা এতিয়া দিল্লী ৰাইড হ'ব সো ভিডিও চাই থাকক আগৰ ভিডিও চাই পেলাই কেনেকুৱা পালে জনাব আৰু লাইক কমেন্ট শেয়াৰ কৰিব বহুতখিনি আমি আহিলো এতিয়া বৰ্তমান এতিয়া লখনৌ বাইপাছৰ এখিনতে আছো ৰাতিপুৱা একো খাই নাহিছিলো সো খালি পানী অলপ খাই আহিছিলো দুইটাই সো ভোক লাগিছে আৰু এতিয়া প্ৰায় 12টা বাজু হৈছে চাগে বাজিল যদিও নাজানো চোৱা নাই সো তাতে এখন ধাবা নিচিনা এখন সোমাইছো খাওঁ বুলি এতিয়া কিবা সব কিন্তু ইয়াত বেলেগ বেলেগ সব क्वार्टारহে পায় ইটো क्वार्टार নহয় কিন্তু দেই এটো ভাতৰ क्वार्टार কথা কৈ আছো সব মানে বেলেগ বেলেগ ৰেট আমাৰ যেনেকৈ অসমত থালি হিচাপে পায় বা নিৰামিষ ভাত বুলি ক'লে 80 টকা দালি ভাত পিয়াজ আলু ভাজি চালে সব আহে তো ইয়াত নাহে ইয়াত সব বেলেগ বেলেগ ৰুটি ললো এখন খালি খুদা ৰুটিখনহে দিয়ে তো তাকে উপায় নাই খাবতো লাগিব আহিছো তেতিয়া সো ভাত অৰ্ডাৰ দিছো আহিব এতিয়া क्वार्टार ভাত আৰু দালি क्वार्टार সব क्वार्टार ফুল নাই কিন্তু মোৰ হেডফোন এডাল ল'বলগীয়া আছিলে সো হেডফোন এডাল লৈ ল'লো নহ'লে মানে অশান্তি লাগি থাকে বৰ লাগি থাকে কিবা এটা সো সেইটো কাৰণে হেডফোন এডাল লৈ ল'লো এতিয়া সমীৰণৰো তাৰ যোনটো গোপ্ৰৰ মাইক্ৰফোন হয় সেইটো কাম দিয়া নাছিলে মানে ভয়েসটো অহা নাছিলে বেটাৰী ডাউন আছিলে সেইটো কাৰণে বেটাৰীও লৈ ল'লে সি মই হেডফোন লৈ ল'লো সো গোটেইখিনি লৈ ল'লো এতিয়া ধুনীয়াকৈ গৈ আছোঁ ভিতৰে ৰাস্তা গাঁৱৰ ৰাস্তা মজা ৰাস্তা এনেকৈ ধুনীয়া লাগে কিবা এটা এনেকৈ গৈ এতিয়া আমি হাইৱেত উঠিমগৈ কাৰণ হাইৱে চিধা একো দেখা নাপায় ৰোডৰ বাহিৰে সেইটো কাৰণে অলপ গাঁৱৰ ভিতৰতো এক্সপ্ল'ৰ কৰি আছোঁ এতিয়া গৈ আছোঁ গাঁৱৰ ভিতৰে এই গাঁৱৰ ভিতৰত আহিলে এইটোৱে হয় ৰাস্তাটো অকণমান সৰু যিহেতু গাড়ী এখন পাছ হ'লে মানে অলপ দিগদাৰ হয় আৰু চ' গৈ আছোঁ এতিয়া ফাইনেলি আজি এনে আমাৰ প্লেন আছিলে দিল্লীত থকা কিন্তু এতিয়া দিল্লীত থকাটো নহ'ব অলপ প্ৰব্লেম কাৰণে চ' আমি এতিয়া ডাইৰেক্ট দিল্লী নোসোমাওঁ মানে সেইফালে নোচোৱে ডাইৰেক্ট আমি উত্তৰাখণ্ড গুচি যাম এতিয়া ইয়াৰ পৰা এপ্ৰক্স 500 কিলোমিটাৰ্ছ হ'ব চ' ধুনীয়াকৈ মানে 500 এপ্ৰক্স কিলোমিটাৰ হ'ব উত্তৰাখণ্ডলৈকে ওলাই দিম আজি ট্ৰাই কৰিম গোটেইখিনি কৰিবলৈ মানে গোটেইখিনি কভাৰ কৰিবলৈ আজি ট্ৰাই কৰিম তো আজিৰ ভিতৰত আমি উত্তৰাখণ্ড পাবলৈ ট্ৰাই কৰিম মানে চুবলৈ চেষ্টা কৰিম আৰু তাত ৰুম চুম বুক হৈ গ'ল বৰ্ডাৰ যোনটো হয় কোটৱাৰ বুলি কয় সেইখিনিতে ৰুম চুম বুক কৰি দিছোঁ চ' আমি এতিয়া যাওঁ কিমানখিনি পাৰোঁ টানিবৰ কাৰণে মানে চলাব পাৰি তাকে এতিয়া চাওঁ আৰু এইটো কি হয় তাতে ৰুম চুম লোৱা আছে ধুনীয়াকৈ তাত থাকিম ৰাতিটো আৰু ৰাতিপুৱা সোনকালে আমি কেদাৰনাথ ট্ৰাই কৰিম আৰু গৌৰীকুণ্ড মানে যেহেতু এফালে বাইকটো নিব নোৱাৰিম খোজকাঢ়ি যাব লাগিব ট্ৰেকিং কৰিব লাগিব চ' সেইটো কাৰণে এনাৰ্জি লাগিবতো
ইমান সহজো নহয় বাৰু ট্ৰেক কৰা সো যেহেতু প্ৰথমবাৰ গৈ আছো সো চাই থাকক ভিডিঅ'টো কন্টিনিউ যদি অলপ হলেও ভাল পায় লাইক কৰিবলৈ নাপাহৰিব সো ফাইনালি আমি হাইৱে পাই গ'লো 4 লাইন হাইৱে ইয়াৰ পৰা কটৱাৰ আমি যাম মানে উত্তৰাখণ্ড কটৱাৰ বৰ্ডাৰলৈকে যাম প্ৰায় দেখাই আছে সময় 9 ঘণ্টা এতিয়া চাওঁ কিমানখিনি কৰিব পাৰোঁ কিন্তু আজি ট্ৰাই কৰিম চুবলৈ যেহেতু আমাৰ হাততো ইমান সময় নাই সো চুবৰ কাৰণে আজি ট্ৰাই কৰিম যিমানখিনি পাৰোঁ আৰু ইমান ব্ৰেক চেক নলওঁ মাজত জাষ্ট মানে ৰিফ্ৰেছমেণ্টৰ কাৰণে 10-5 মিনিটৰ ৰেষ্ট কিবা এটা ল'ম আৰু গৈ থাকিম মানে চিধা গৈ থাকিম কণ্টিনিউৱাছ ৰাইড কৰি থাকিম আজি মানে আজি চুবই লাগিব কোনোমতে চ' আপোনালোকে জনাবচোন ভিডিঅ'বিলাক চাই কেনেকুৱা পাই আছে যেহেতু ইমান কষ্ট কৰি ভিডিঅ' বনাইছোঁ অলপ হ'লেও চাব অলপ কপিব পাৰে মই মানে ফুটেজকেইটা যিহেতু ট্ৰেভেলিং কৰি আছোঁ ন সেইটো কাৰণে অলপ ফুটেজটো কপিব পাৰে ত' আপোনালোকে ছাপোৰ্ট কৰিব আৰু কিমানখিনি মানে ভিডিঅ'বিলাক চাই ভাল পাইছে নে নাই এইটো জনাব কমেণ্টত কেনেকুৱা পাইছে সীতাপুৰ দিল্লী এইফালে যাব পাৰি এইটো দেখাই পাই আছে চাগে ইয়াত কি হ'ল আকৌ বহুত ৰখাই পেলাই মাছ ৰাস্তাত ৰখাই এনেকৈ কথা পাতে নেকি বাৰু কোনোবাই এইটো ৰাস্তা বেয়া হাইৱে মাজত বাৰু এইবিলাক থাকেনে দিছ ইজ UP মানে ৰাস্তাটো অলপ বেয়া আছিল আমি এফালেতো ল'ব পাৰিলোঁ হয় মইতো দেখাব লওঁতে তুমি টাৰ্ণ ল'লাই আকৌ কি ৰাস্তা হে অ' গুগল মেপ বাবা আপুনি কি দেখাই আছে গুগল মেপক ভালো লাগে কিন্তু বেয়াও লাগে দেখাইছে দেখিছেনে ৰাস্তাটো ক'ৰ হাইৱে আৰু এইটো ক'ৰ পালোহি এতিয়া আকৌ কোনফালে দেখাই বা ঠিক নাই মেপে এইটোৱে দেখাই আছেনে তেনেকৈ দেখাই আছে নোৱাৰিবা নেকি এনেকৈ যে গছ গছনি থাকিলে ৰাস্তাবিলাক একদম ধুনীয়া লাগি থাকে আৰু দুইটা চাইডে গছ ফালেও গছ ধুনীয়া একদম পৰিৱেশটো মানে ৰাইড কৰি ট্ৰেভেল কৰিয়ে ভাল লাগে তেতিয়া কিবা এটা আহি আমি পালোহি প্ৰায় 150 কিলোমিটাৰমান হ'ল আহিলোঁ এতিয়া বৰ্তমান অলপ ৰেষ্ট লৈছোঁ যেহেতু 100 কিলোমিটাৰ পিছত ৰেষ্ট লোৱাৰ কথা আছিলে এতিয়া ৰেষ্ট লৈছিলোঁ ৰেষ্ট লৈ এতিয়া ধুনীয়াকৈ আহিলোঁ প্ৰায় 10-15 মিনিট মানে ৰেষ্ট ল'লোঁ আৰু এতিয়া আকৌ যাত্ৰা ষ্টাৰ্ট তাতে তাৰ লোকেল ল'ৰা দুটামানকো লগ পালোঁ ফুটেজটো ল'ব পাহৰি গ'লোঁ মোবাইলটো পকেটত থাকিলে সিহঁতক লগ পালোঁ কথা চথা পাতিলোঁ ভাল লাগিল এনেকৈ বাহিৰৰ জেগাত আহি মানে মানুহ লগ পালে ভাল লাগে তেহেঁতে নিজে গুচি গৈছিল আমি ৰখি থাকোঁতে আকৌ ঘূৰি আহি পেলাই চাই গৈছে কথা চথা পাতিলে ক'ৰ পৰা আহিলে সুধিলে তেনেকৈ কথা বতৰা পাতিলোঁ তেহেঁতৰ লগতো প্ৰায় 5-10 মিনিট খালি ফুটেজ ল'ব পাহৰি থাকিলোঁ বেয়া নাপাব বাকী এতিয়া আহি আছোঁ ৰাস্তাত আছোঁ এতিয়াও প্ৰায় 300 এনেকুৱামান কভাৰ কৰিব লাগিব সেইটো কাৰণে ৰেষ্ট লৈ যাব লগা হৈছে জাষ্ট 10-15 মিনিট ৰেষ্ট লওঁ বেছি নহয় আকৌ এতিয়া যাত্ৰা আকৌ ষ্টাৰ্ট কৰি দিছোঁ আপডেট পাই থাকিব আৰু সৰু আপডেটবিলাক মই ইনষ্টাগ্ৰামত দিওঁ মোৰ ইনষ্টাগ্ৰাম ID 𝗕𝗂𝗀𝗀𝗵𝗏1 তাত আপুনি চাব পাৰে ৰিলছ এইবিলাক দি আছোঁ মই ফেচবুকতো দি আছোঁ ইনষ্টাগ্ৰামতো দি আছোঁ আপোনালোকে চাব অলপ ছাপোৰ্ট কৰিব ভাল লাগে মানে যিকোনো এটা কাম কৰিলে অলপ ছাপোৰ্ট পালে মানে বস্তুখিনি কৰি ভাল লাগে মানে এনেকুৱা নালাগে যে কষ্ট কৰি আছোঁ কিবা যদি আপোনালোকে ছাপোৰ্ট কৰে ছাপোৰ্ট মানে কি চেনেলটো লাইক শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব যে আপোনালোকে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব এনেকৈ আগুৱাই লৈ যাব আৰু ভাল জেগা আপোনালোকক দেখাব পাৰিম ইন ফিউচাৰ তো সেইটো আশা লৈ বনাই আছোঁ ভিডিঅ'বিলাক দি আছোঁ ইউটিউবত
ফেচবুকত আহে বাৰ বাৰ। চ' গাইজ আমি এতিয়া আহোঁ, সন্ধিয়া হৈ গ'ল এতিয়া প্ৰায়, অলপ পাছত ৰখিব লাগিব, বৰ বিষাই গৈছে মোৰ। চ' এতিয়াও প্ৰায় কিমান আছে আৰু 295 কিলোমিটাৰ আছে আৰু বহুতখিনিও আছে, বহুতেই আছে এতিয়াও। আৰু মানে 2টা ব্ৰেক ল'ব লাগিব, এইটো এতিয়া ল'ম আৰু 2টা ব্ৰেক ল'ব লাগিব, তাৰপাছত আমি পাই যাম আমাৰ ডেষ্টিনেশ্যন আজিৰ কাৰণে। চ' ৰাতিৰ এতিয়াও আমি হেৰিতে আছোঁ, ইউপিতে আছোঁ। চ' ভিউটো চাওক, নাইট ভিউ অফ উত্তৰ প্ৰদেশ। আৰু বেছি সময় নাই, ইণ্টেজাৰ মানে আমি পামগৈ আৰু বেছি সময় নাই আৰু। আমি বৰ্তমান এতিয়া আছোঁ ফাৰিদপুৰ, এইটো টোল গেট, ইয়াতে আছোঁ এতিয়া। মানে তাত ৰখিছিলোঁ, চাহ তাহ খালোঁ তাতো। ভাস্কৰৰ দোকান, এইটো আমাৰ আউট অফ আছাম ভাস্কৰ দা দোকান। চ' এতিয়া ইয়াত আকৌ এতিয়া চাহ তাহ অকণমান খাওঁ। 140 টানা হ'ল এতিয়ালৈকে, মানে য'ত ৰখিছিলোঁ তাৰপৰা 140 আহিলোঁ এতিয়া। বৰ্তমান ইয়াতে আছোঁ, চাহ তাহ কিবা এটা খাওঁ, অকণমান নিজেও ফ্ৰেছ আপ হৈ লওঁ। ক'ত আছোঁ? ফাৰিদপুৰ টোল গেট। আমি ক্ৰছ কৰাই নাই বাৰু। ইউপিটো ইমান বহুত ডাঙৰ চাগে। বহুত ডাঙৰ ইউপি। ইয়াত কিন্তু এটা মই ন'টিছ কৰিছোঁ, যিমান পুলিচ দেখিলোঁ, যিমান বাইকত মানুহ দেখিলোঁ, চবত মানে এটা যদি পিন্ধে বাকী দুটাই নিপিন্ধে। আনকি পুলিচেও হেলমেট নিপিন্ধে বে। এইটো এনেকুৱাই ইয়াত। ৱাই? মোক কিয় সুধিছা? অসমত দেখোন এই পুলিচে এনেকৈ মানে দেখিলেই হ'ল, ফটো মাৰিলেই জুম কৰি ৰাখি থয়। ইয়াত দেখোন একোৱে নাই, আনকি পুলিচেই বিন্দাছ ঘূৰি থাকে। কমেণ্ট কৰকচোন যদি কোনোবাই জানে, ইউপিৰ পৰা যদি চাই আছে কোনোবাই। অসম কেতিয়া ডেভেলপ হ'ব? কেতিয়া আমি হেলমেট নিপিন্ধাকৈ ঘূৰিব পাৰিম? নাই হেলমেট পিন্ধিব লাগে, সেইটো আমি প্ৰমোট কৰিব লাগে ন। হেলমেট নিপিন্ধাকৈ ঘূৰিব দিয়া নাই, হেলমেট পিন্ধি পেলাই ঘূৰক, নিজৰ ছেফটি তুমি। চ' ফাইনেলি গাইছ, আমি আহি পালোহি, ৰুম চুম ল'লোঁ, ইয়াতে বাইক থৈ দিছোঁ। আৰু এইটো ৰুমতে আজি ৰাতিটো কটাম, আৰু কাইলৈ ৰাতিপুৱা সোনকালে ওলাব ট্ৰাই কৰিম। ৰুমটো ভাল দামতে পালোঁ বাৰু। কৈছিলোঁ 600 টকা কৈছিলে, কিন্তু অলপ বাৰ্গেন কৰি পেলাই 450 হেৰি কৰিলোঁ। চ' এতিয়া ব'লক ৰুমলৈ যাওঁ। সমীৰণ গ'ল ওপৰত, ময়ো যাওঁ, মই পে'মেণ্টটো কৰিলোঁ। এতিয়া ৰুমলৈ গৈ আছোঁ, আৰু কাইলৈ ৰাতিপুৱা ইয়াৰ পৰা সোনকালে ওলাব ট্ৰাই কৰিম। চ' ৰুমটো আপোনালোকক দেখাই আছোঁ কেনেকুৱা হয়। আজি যোনটো ৰুমত মই থাকিম, দুইটাই থাকিম, সেইটো ৰুমটো মই দেখাই আছোঁ। এফালে যাব লাগিব, এফালে হেলমেট চেলমেট আৰু এফালে লাগেজটো আছে। চ' ভিডিঅ'টো আজি ইয়াতে এণ্ড কৰিছোঁ, আৰু এটা নতুন ভিডিঅ'ত আকৌ লগ পাম। হেভ এ নাইচ ডে। জয় হিন্দ।